জোনাই মহকুমাৰ মুৰকংচিলাই শিক্ষাখণ্ডৰ বেৰামিলন মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সদৌ অসম ট্ৰাইবেল সংঘৰ উপদেষ্টা নুমল সোণোৱালৰ এখন স্মৃতিচাৰণ সভা আজি জোনাই আগম দলুংগাঁৱৰ নিজা বাসগৃহত অনুষ্ঠিত কৰা হয়। যোৱা 30 মে' তাৰিখে বৃক্ক আৰু বহুমূত্ৰ ৰোগত আক্ৰান্ত হৈ পৰলোকগামী হোৱা নুমল সোণোৱালৰ আদ্যশ্ৰাদ্ধ উপলক্ষে আজি অনুষ্ঠিত কৰা স্মৃতিচাৰণ সভাখনত উপস্থিত থাকি সদৌ অসম ট্ৰাইবেল সংঘৰ উপ-সভাপতি ৰুদ্ৰ দৈমাৰীয়ে কয়, 1962 চনৰ 1 ডিচেম্বৰত ধেমাজি নৰুৱা থানৰ লাওমুৰি গাঁৱত জন্মগ্ৰহণ কৰা নুমল সোণোৱালে লাওমুৰি প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা সাং কৰি ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এমই আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তেওঁ ধেমাজি মহাবিদ্যালয়ৰ পৰা প্ৰাক বিশ্ববিদ্যালয় পৰীক্ষাত উত্তীৰ্ণ হৈছিল। জীৱন জীৱিকাৰ সন্ধানত নুমল সোণোৱালে 1982 চনত জোনাই মহকুমাৰ বাহিৰজোনাইত থিতাপি লৈ 1994 চনত বেৰামিলন মধ্য ইংৰাজী বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদত অধিষ্ঠিত হয়। তেখেতৰ চেষ্টাত 1991 চনত বেৰামিলন মধ্য ইংৰাজী বিদ্যালয়খন প্ৰাদেশিকৃত কৰিবলৈ সক্ষম হৈছিল। 2022 চনৰ ডিচেম্বৰ মাহত তেওঁ শিক্ষকতা জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। জীৱিত কালত 1999 চনৰ পৰা 2014 চনলৈ নুমল সোণোৱালে সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক থাকি মৃত্যু পৰ্যন্ত উপদেষ্টা পদত অধিষ্ঠিত আছিল। ইয়াৰ উপৰি তেওঁ জোনাই মহকুমা সোণোৱাল কছাৰী কৰ্মচাৰী সন্থা গঠনত গুৰি ধৰিছিল। লগতে সোণোৱাল কছাৰী জাতীয় সংগঠনৰ জোনাই মহকুমা আৰু জোনাই আঞ্চলিক সমিতি গঠন কৰাৰ ক্ষেত্ৰতো নুমল সোণোৱালে অভূতপূৰ্ব অৰিহণা যোগাই গৈছিল বুলি বক্তব্য ৰাখি সমাজৰ হকে নিষ্ঠা সহকাৰে নুমল সোণোৱালে আগবঢ়াই যোৱা কৰ্মৰাজিক সকলোৱে সুঁৱৰি যাব বুলি ভাষণত কয়। স্মৃতিচাৰণ সভাত জোনাই ট্ৰাইবেল সংঘৰ উপ-সভাপতি ত্ৰৈলোক্য সোণোৱাল, সাধাৰণ সম্পাদক পদ্মেশ্বৰ দলে, সহকাৰী সাধাৰণ সম্পাদক মণ্টু দেউৰী, ধেমাজি জিলা সোণোৱাল কছাৰী জাতীয় পৰিষদৰ উপদেষ্টা তুলন সোণোৱাল, বেৰামিলন মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক বিমান হাজৰিকা, সহকাৰী শিক্ষক মহিম গগৈ, জিন্তু কুমাৰ গগৈ, উদয় কুমাৰ গয়াৰী, লক্ষীকান্ত বনিয়া, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হৰেন্দ্ৰ দত্ত, অসম চৰকাৰৰ কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত কৰ্মচাৰী